নমস্কাৰ বন্ধু বান্ধৱীসকল আগৰ ভিডিঅ'টো সুধা আপোনালোকক প্ৰশ্নটো আছিল কি ৰঙৰ ফুল আটাইতকৈ বেছি এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল ৰঙা ৰঙৰ এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকী নাম হ'ল অসমীয়া জ্ঞান লক্ষী বৰা মনোজ বৰুৱা দেবা বৰা যদু কুমাৰ দেও ভৰত ডেকা এ অসম মনোজ ভূঞা দীপাংকৰ গগৈ আৰু অভিমানী অভিজিত আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আপোনালোকক 5টা প্ৰশ্ন দিম আৰু প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ড কৈ উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্ন কোনখন দেশৰ ৰাজধানী তিনিখন আছে সময় আৰম্ভ এই প্ৰশ্নটো উত্তৰটো হ'ল দক্ষিণ আফ্ৰিকাৰ ৰাজধানী তিনিখন আছে 2 নম্বৰ প্ৰশ্ন কোনখন চহৰ মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো উত্তৰটো হ'ল ইলাহাবাদ নামৰ চহৰখন মাত্ৰ এদিনৰ বাবে ভাৰতৰ ৰাজধানী হৈছিল 3 নম্বৰ প্ৰশ্ন তাজমহল বনাবলৈ মুঠ কিমান বছৰ লাগিছিল সময় আৰম্ভ এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল তাজমহল বনাবলৈ মুঠ 22 বছৰ লাগিছিল 4 নম্বৰ প্ৰশ্ন দিল্লী ভাৰতৰ ৰাজধানী কোন চনত হৈছিল সময় আৰম্ভ এই প্ৰশ্নটো উত্তৰটো হ'ল দিল্লী ভাৰতৰ ৰাজধানী 1931 চনৰ 13 ফেব্ৰুৱাৰীত হৈছিল 5 নম্বৰ আৰু অন্তিম প্ৰশ্নটো হ'ল ভাৰতৰ কোনজন ব্যক্তিৰ পিতা পুত্ৰ আৰু নিজেই প্ৰধানমন্ত্ৰী হৈছিল সময় আৰম্ভ এই প্ৰশ্নটোৰ উত্তৰটো হ'ল ইন্দিৰা গান্ধীৰ পিতাৰ নাম আছিল জৱাহৰলাল নেহেৰু আৰু পুত্ৰৰ নাম আছিল ৰাজীৱ গান্ধী বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এইটো প্ৰশ্ন ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় পুৰস্কাৰটো কি এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব আমি অহাইতেনে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকী নাম উল্লেখ কৰিম ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনে ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব